হেল্ল' ৰাইজ, কি খবৰ? মায়ে বেহুৱা বনাইছে, ভাবিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বেহুৱা কেনেকৈনো বনায়। প্ৰায়ভাগে চাগে জানেই বেহুৱা কেনেকৈ বনায়, তেওঁ আমাৰ মায়ে কেনেকৈ বনায় তাকে আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। ভিডিঅ'টো শেষলৈকে চাই যাব বুলি আশা থাকিল। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া সৰিয়হ আৰু জলকীয়া গুড়ি ভালকৈ খুন্দি লৈছে। তাৰ পাছত লৈছে ইয়াক কলা খাৰ। তাৰ পাছত পৰিমাণ অনুসৰি খোৱা চ'দা ল'ব, আপোনালোকে কি কয় জনাবচোন। তাৰ পাছত লৈছে এয়া নিমখ, সোৱাদ অনুসৰি নিমখ ল'ব। তাৰ পাছত গোটেইখিনি মিহলি কৰি ধুনীয়াকৈ সানি ল'ব। মায়ে ধুনীয়াকৈ সানি লৈছে। তাৰ পাছত দিছে এয়া কলা খাৰ, কলৰ পৰা হোৱা কলা খাৰ দিছে। কলা খাৰেদি ধুনীয়াকৈ আটা মৰাৰ নিচিনাকৈ ধুনীয়াকৈ কলা খাৰখিনি দি সানি গৈ থাকিব। অলপ সময় সানি লোৱাৰ পাছত যেতিয়া এনেকুৱা হ'ব, তেতিয়া ভাবি ল'ব আৰু গোটেইখিনি সানা হৈ গৈছে। এতিয়া মায়ে বনাইছে এয়া লাড়ু, মানে সৰু সৰুকৈ লাড়ু বনাইছে আৰু কলপাতত মেৰিয়াই থৈ দিব। এইখিনি লাড়ু কলপাতত এতিয়া ধুনীয়াকৈ কলপাতখিনি ৰ'দত শুকাই ধুনীয়াকৈ এয়া কলপাতত বান্ধি থৈ দিছে। তাৰপাছত এয়া দেখিছেনে, কলপাতত বন্ধা হৈ গ'ল। তাৰপাছত ইয়াত 3 দিনমানলৈকে থাকিব লাগিব। 3 দিন বা 2 দিনমানলৈকে থকাৰ পাছত হৈ যাব বেহুৱা। কেনেকুৱা পালে জনাবচোন মোৰ ভিডিঅ'টো চাই। বাই বাই।